Hello everyone, welcome to my channel Advanced Physio Care. মই ডক্টৰ সুনিতা মিৰ্ধা কনসালটেন্ট ফিজিওথেৰাপিষ্ট। আজিৰ টপিকটো হৈছে আপোনাৰ গুৰুহাৰ বিষৰ বাবে কেইটামান সিম্পল এক্সাৰসাইজেস। ৰাতিপুৱা শুই উঠিয়ে যেতিয়া আপুনি বিছনাৰ পৰা ভৰি নমাই প্ৰথম খোজটো দিবলৈ লওঁতেই গুৰুহাত এটা সাংঘাতিক ধৰণৰ বিষ অনুভৱ কৰে তেনেহলে এই ভিডিওটো আপোনাৰ বাবে। গুৰুহাৰ বিষৰ প্ৰধান কাৰণ হৈছে আপোনাৰ গুৰুহাত এটা প্লান্টাৰ ফাসিয়া নামৰ আপোনাৰ এক বেণ্ড থাকে আৰু এই থিক বেণ্ডটো যেতিয়া ইনফ্লামেশন হয় তেতিয়া আপোনাৰ গুৰুহাত বিষ হয় আৰু এই ইনফ্লামেশন কিয় হয় চাওঁ আহক। কেতিয়াবা বহুত সময় খোজ কাঢ়িলে নতুবা আপোনাৰ থিয় হলে নতুবা দৌৰা আদি কাম কৰিলে আপোনাৰ ভৰিৰ তলত থকা প্লান্টাৰ ফাসিয়াত আপোনাৰ ইনফ্লামেশন স্ট্ৰেছ পৰে আৰু এই স্ট্ৰেছৰ ফলত আপোনাৰ প্লান্টাৰ ফাসিয়াত আপোনাৰ ইনফ্লামেশন হয় যেটো আপোনাৰ পেইনৰ মেইন কাৰণ হয়। এইটো ৰোগ সাধাৰণতে আপোনাৰ মহিলাসকলৰ বেছিকৈ দেখা যায়। যিসকলৰ ওয়েটটো বেছি হয় তেখেতসকলৰো এইটো ৰোগ বেছিকৈ দেখা দিয়ে। তেন্তে চাওঁ আহক কি ব্যায়াম কৰিলে আপুনি আৰাম পাব এই গুৰুহাৰ বিষৰ পৰা। প্ৰথম এক্সাৰসাইজটোৰ বাবে কি কৰিব, ভৰি দুখন এনেকৈ চিধাকৈ মেলি আপোনাৰ কাপোৰ এখন ল'ব। কাপোৰখনেৰে জাস্ট ভৰিটো ইয়াত লগাব আৰু ভৰিখনেৰে কাপোৰখনক আপুনি কাপোৰখনক নিজৰ ফালে এনেকৈ টানিব। কাপোৰখনক এইদৰে নিজৰ ফালে টানিব লাগিব। 20 সেকেন্ড হোল্ড কৰিব। 1 2 3 4 5 6 7 8 9 10 20 সেকেন্ড হোল্ড 10 টাইমস। এইটো হৈছে ফাৰ্স্ট এক্সাৰসাইজ। ঠিক আছে, চাওঁ আহক সেকেন্ড এক্সাৰসাইজটো। সেকেন্ড এক্সাৰসাইজটোৰ বাবে চেয়াৰখনত বহি লৈ বটল এটা ল'ব। বটল এটা লৈ জাস্ট এইদৰে বটলটো ভৰিত থৈ আগলৈ পিছলৈ দিব 10 টাইমস। দুইখন ভৰিতে কৰিব। নেক্সট হৈছে 3 নম্বৰ এক্সাৰসাইজটোৰ বাবে কাপোৰ এখন তলত পাৰি লৈ ভৰিৰে কাপোৰখনক এইদৰে নিজৰ ফালে আনিব লাগিব। ভৰিৰে কাপোৰখনক এইদৰে নিজৰ ফালে আনিব লাগিব 10 টাইমস। এইখিনি এক্সাৰসাইজেস আপুনি ৰেগুলাৰ কৰক, নিশ্চয় আৰাম পাব এই গুৰুহাৰ বিষৰ পৰা। এইটো ৰোগ যাতে আপোনাৰ আগলৈ ফাৰ্দাৰ নহয় তেনেহলে আপুনি কি কৰিব, প্ৰথমটো হৈছে আপুনি আপোনাৰ ওয়েট লস কৰাব লাগিব। ওয়েটটো যিমান পাৰে আপুনি লস কৰিব লাগিব। নেক্সট হৈছে আপোনাৰ হিল স্যান্ডেল পিন্ধাটো একেবাৰেই মানা। হিল স্যান্ডেল পিন্ধিব নোৱাৰিব। আপুনি জোতাৰ ভিতৰত বা স্যান্ডেলৰ ভিতৰত এটা আৰ্চ সাপোৰ্টেড হিল পেড পোৱা যায় যেটো পিন্ধিলে আপোনাৰ নিশ্চয় আৰাম পাব। আশা কৰিছো আপোনাক ভিডিওটো ভাল লাগিছে আৰু যদি ভাল লাগিছে তেনেহলে প্লিজ লাইক কৰিব, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব যাতে মোৰ নতুন আপডেটছবোৰ পাই থাকে। থ্যাংক ইউ।